হে গাইজ আজি আমাৰ ইয়াতে মেট্ৰিক পাছ কৰা আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছোৱালীগিলাক সম্বৰ্ধনা জনাব আহক যাওঁ চাওঁ গাইজ বেছি মানুহ অহা নাই সেইকাৰণে এতিয়া বৰ্তমান দেৰি কৰি আহিব মই বহুত হ'ল কাৰণতে আহিলোঁ না সেইকাৰণে অলপ বহি থাকোঁ এনেতে মানুহগিলা আহিবই আন গাইজ মানুহগিলা আহিলে কেতিয়া আন হ'বই আন আৰম্ভ ৰাজ্যৰ চমু ভাষণ ফলকৰ শৰাই আৰু শেষত সভাপতিৰ ভাষণ এতিয়া মই আহ্বান কৰিছোঁ গাইজ এতিয়া অলপ কিবা কিবি না ভাষণ দিছে আন মানুহ কিন্তু আছিল কাণ পুৰা দুনিয়াৰ মানুহে গেছি পুৰা গাইজ দেখছি না কিমান মানুহ গাইজ চৌকাশ চব ভাঙি পৰি গেল তাৰমানে মস্ত জোৰে বৰ্তা দিছিল চব ভাঙি পৰি গেল দেখছি না গাইজ কি বৰ্তা দিছে গাইজ এই চাওঁ চব ভাঙি কেনে ওলাই গেল তাতে বহিছিলো আমি ওলাই আহিলো মস্ত জোৰে এইগিলা বৰ্তা দি কেনে ভাঙি গেল এতিয়া খান্দি আনে গাঁঠি থৈ দিব আন উপায়তো নাই এনে গাঁঠি থৈ দিব লাগিব আন চৌকাশ এতিয়া আৰু আৰম্ভ কৰি দিছে এতিয়া গামচা চামচা দিব চলি গিলে আপোনালোকক আগৰ পৰা দেখাও লগতে কিতাপ পুৰস্কাৰ